নমস্কাৰ ছাত্ৰ বন্ধুসকল, আজি আমি প্ৰাচীন নগৰীয় সভ্যতাৰ বিষয়ে পঢ়িম। আমি জানো যে আদিম মানুহে বিভিন্ন কাৰণত নদী বা হ্ৰদৰ পাৰতেই সমাজ পাতি বাস কৰিছিল। কালক্ৰমত বহু শতিকাৰ অৰ্জিত জ্ঞান আৰু কৌশলৰ জৰিয়তে এই নদীৰ পাৰৰ গাঁওবোৰৰ মাজৰ পৰাই নগৰীয়া সভ্যতা গঢ় লৈ উঠিছিল। আজিৰ পৰা প্ৰায় ৪৫০০ বছৰৰ আগতেই নগৰীয়া সভ্যতাৰ আৰম্ভণি হৈছিল বুলি ইতিহাসবিদসকলে অনুমান কৰে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত ভিন ভিন নগৰীয় সভ্যতাৰ উত্থান হোৱাৰ প্ৰমাণ পোৱা যায়। তোমালোকে এইখিনিতে জানি থোৱা ভাল হ'ব যে আমাৰ পৃথিৱীৰ সভ্যতাসমূহ প্ৰায়ভাগে নদীৰ পাৰতে গঢ় লৈ উঠিছিল। ইয়াৰো কিছুমান কাৰণ আছে। নদীৰ পাৰৰ মাটি সাধাৰণতে সাৰুৱা হয়। নদীৰ পাৰত প্ৰচুৰ পৰিমাণে ঘাঁহ বন গজে, যাৰ কাৰণে তেওঁলোকে পশুপালন কৰাত সুবিধা হৈছিল। নদীৰ পাৰত থকা খেতি পথাৰত পানী যোগান ধৰা বা যাতায়াতৰ পৰ্যাপ্ত সুবিধা হৈছিল। নদীৰ দ্বাৰাই তেওঁলোকে বেহা বেপাৰৰ সুবিধা লাভ কৰিছিল। সেইকাৰণেই প্ৰতিটো প্ৰাচীন সভ্যতাই একোটা নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতিৰ প্ৰায়ভাগ মানুহেই কৃষিকৰ্ম আৰু পশুপালনৰ লগত জড়িত আছিল। সেই সময়ত কৃষক আৰু পশুপালকৰ উপৰিও কুমাৰ, কাৰিকৰ, বণিক, বাহৈ, শিপিনী আদি শ্ৰেণীৰ লোকো এই সংস্কৃতিত বসবাস কৰিছিল। পৃথিৱীৰ কেইটামান প্ৰাচীন সভ্যতা যেনে সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকাৰ সভ্যতা, নীল নদীৰ পাৰত মিচিৰীয় সভ্যতা, ইউফ্ৰেটিছ আৰু টাইগ্ৰিছ নদীৰ পাৰত বেবিলনীয় সভ্যতা, হুৱাংহো আৰু য়াংচিকিয়াং নদীৰ পাৰত চীনা সভ্যতা। এতিয়া আহাচোন আমি আমাৰ দেশৰ প্ৰাচীন সিন্ধু উপত্যকাৰ সভ্যতাৰ বিষয়ে কিছু কথা জানি লওঁ। ১৯২২ চনত সিন্ধু নদী উপত্যকাত দুখন চহৰৰ আৱিষ্কাৰ হৈছিল। সেই দুখন হৈছে হৰপ্পা আৰু মহেঞ্জোদাৰো। মহেঞ্জোদাৰো আৰু হৰপ্পা এই দুয়োখন নগৰতে থকা ঘৰ, স্নানাগাৰ আদিৰ উপৰিও কেইটামান ডাঙৰ ভঁৰাল ঘৰৰ ধ্বংসাৱশেষো পোৱা গৈছে। ওচৰৰ গাঁৱৰ পৰা সংগ্ৰহ কৰা শস্যবোৰ নিশ্চয় তেওঁলোকে এইবোৰ ভঁৰালতে ৰখাৰ ব্যৱস্থা কৰিছিল। তোমালোকে চিত্ৰত নিশ্চয় মন কৰিছা হৰপ্পা আৰু মহেঞ্জোদাৰোৰ নগৰৰ অট্টালিকাৰ ধ্বংসাৱশেষসমূহ। এই ধ্বংসাৱশেষসমূহ আধুনিক যুগৰ অট্টালিকাৰ লগত বহুতো মিল আছে। এই ঘৰসমূহ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। প্ৰতিটো ঘৰতে একোটাকৈ কুঁৱা আৰু স্নানাগাৰ থকাৰ উপৰিও ঘৰৰ পৰা পানী ওলাই যোৱাৰ সুব্যৱস্থা আছিল। সিন্ধু সভ্যতাৰ নগৰৰ ধ্বংসাৱশেষৰ মাজত শিলত কটা মূৰ্তি পোৱা গৈছে। এই শিলত কটা মূৰ্তিৰ পোচাকৰ পৰাই অনুমান কৰিব পাৰি যে তেতিয়া মানুহে সাজ-পোছাক হিচাপে দুখন কাপোৰেই ব্যৱহাৰ কৰিছিল। গাৰ ওপৰ অংশত এখন চাদৰ লৈছিল আৰু তলৰ অংশত আজিকালিৰ নিচিনাকৈ ধুতিৰ নিচিনা বস্ত্ৰ ব্যৱহাৰ কৰিছিল। তেতিয়াৰ দিনতো আজিকালিৰ দৰে মানুহৰ অলংকাৰৰ প্ৰতি মোহ আছিল। পুৰুষ-মহিলা উভয়ে অলংকাৰ পিন্ধিছিল। সোণ, ৰূপ আদি বিভিন্ন ধাতু, হাতীৰ দাঁত, শংখ, শিল, জন্তুৰ হাড় আদিৰে অলংকাৰ তৈয়াৰ কৰি পিন্ধিছিল। আঙুঠি, খাৰু, ডিঙিৰ হাৰ, কাণফুলি আদি বিভিন্ন প্ৰকাৰৰ অলংকাৰ তেওঁলোকে সাজি উলিয়াইছিল। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ বেপাৰ-বাণিজ্য কৰা লোকসকলে কাপোৰ, পাত্ৰ, মাটিৰ পুতলা, মণিক, বিভিন্ন ধৰণৰ ধাতু আদি বিভিন্ন ঠাইলৈ ৰপ্তানি কৰিছিল। সিন্ধু উপত্যকাৰ বিভিন্ন মোহৰ, মণিক আদি
বিভিন্ন সভ্যতাত পোৱা গৈছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে সিন্ধু উপত্যকাৰ সভ্যতাৰ লগত অন্যান্য সমসাময়িক সভ্যতাৰ বাণিজ্যিক সম্পৰ্ক আছিল। প্ৰত্নতাত্ত্বিক খনন কাৰ্যত মহেঞ্জোদাৰোত বহুতো ব্যৱহৃত সামগ্ৰীৰ আৱিষ্কাৰ হৈছে। ইয়াৰে ভিতৰত পোৰামাটিৰ বাচন-বৰ্তন, মাটিৰ পুতলা, ২০০০ৰো অধিক শিল আৰু মাটিৰ মোহৰ, বিভিন্ন মাটিৰ পাত্ৰ, শিল, মোহৰত লিপিৰ আৱিষ্কাৰো হৈছে। সিন্ধু উপত্যকাৰ লোকসকলে ব্ৰঞ্জৰ ব্যৱহাৰো জানিছিল। বিভিন্ন ৰং আৰু আৰ্হিৰে সজাই তোলা সামগ্ৰীসমূহ বিশেষকৈ টিন আৰু তাম ধাতুৰ সংমিশ্ৰণত তৈয়াৰী ব্ৰঞ্জ ধাতুৰে গঢ়া আছিল। আজিৰ পাঠ ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।